ভাৰত অষ্ট্ৰেলিয়াৰ মাজত টেষ্ট শৃংখলাৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াৰ দৃষ্টিকোণৰ পৰা বৰ ভাল নাছিল। প্ৰথম দিনৰ তৃতীয়টো অধিৱেশনত দলটোৱে সকলো উইকেট হেৰুৱাবলগীয়া হয়। ভাৰতে শক্তিশালী প্ৰদৰ্শন আগবঢ়াই অষ্ট্ৰেলিয়াৰ দলটোক ১৭৭ ৰানহে কৰিবলৈ দিয়ে। ইয়াৰ পিছতে ভাৰতীয় দলটোৱে বেটিং কৰিবলৈ এটা উইকেট হেৰুৱাই ৭৮ ৰান সংগ্ৰহ কৰে। এইদৰে টেষ্ট মেচৰ প্ৰথম দিনৰ ভাৰতৰ নামেৰে নামাকৰণ হয়। ২০২২ চনৰ ছেপ্টেম্বৰ মাহত অস্ত্ৰোপচাৰ হোৱা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই ৫জন অষ্ট্ৰেলিয়ান বেটছমেনক আউট কৰে। ভাৰতীয় টছত পৰাস্ত হৈ ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াক দ্বিতীয় অভাৰত সফলতা লাভ কৰে যেতিয়া মহম্মদ চিৰাজে উছমান খুৱাজাক আউট কৰে। ইয়াৰ পিছত মহম্মদ ছামিয়ে ডেভিড ৱাৰ্ণাৰক বল কৰে যদিও তৃতীয় উইকেটৰ বাবে ভাৰতে কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছিল, কিন্তু ৰবীন্দ্ৰ জাদেজাই ৫টা উইকেট আৰু অশ্বিনে ৩টা উইকেট দখল কৰে। ভাৰতৰ হৈ অপেন কৰিবলৈ ওলাই আহে ৰোহিত শৰ্মা আৰু কে ৰাহুল। দুয়োজন ভাৰতক ভাল আৰম্ভণি কৰিছিল যদিও ৰোহিত শৰ্মাই ৬৬টা বলত ৮টা ৪, এটা ৬ৰে অৰ্ধশতক অৰ্জন কৰে। ৰোহিত শৰ্মাই প্ৰথম অভাৰতে ৩টা ৪ মাৰি বেগী বলাৰসকলক স্তম্ভিত কৰিছিল। এনে পৰিস্থিতিত নাথান লায়নে নিজকে চতুৰ্থ অভাৰত আহিবলগীয়া হয়। প্ৰথম দিনাৰ খেলখনৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ ভাৰতে কৰিলে। তৃতীয় দিন খেলৰ ৭৭ ৰানৰ পৰা আগবাঢ়ি ভাৰতীয় দলটোৱে শেষলৈ ৩২১ ৰান সংগ্ৰহ কৰিছিল। অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই ৬৬ ৰান সংগ্ৰহ কৰাৰ লগতে অক্ষৰ পেটেলে ৫২ ৰান সংগ্ৰহ কৰি ক্ৰীজত থাকে। ইয়াৰ পূৰ্বে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই উজ্জ্বল প্ৰদৰ্শন কৰি শতক অৰ্জন কৰে ভাৰতক ভাল স্থানলৈ অনাৰ কাম কৰিছিল। দ্বিতীয় দিনা ভাৰতৰ আৰম্ভণি ভাল নাছিল। মাত্ৰ ৩০ ৰান সংগ্ৰহ কৰাৰ পিছত সময়ৰ পিছত পেভিলিয়ন উভতি আহে অশ্বিন। ইয়াৰ পাছত চেতেশ্বৰ পূজাৰা ৭ ৰানত আউট হয়। বিৰাট কোহলীয়ে ১২ ৰান সংগ্ৰহ কৰি যদিও পিছফালৰ পৰা অধিনায়ক ৰোহিত শৰ্মাই উজ্জ্বল বেটিং কৰে। ৰোহিত শৰ্মাই ১২০ ৰান সংগ্ৰহ কৰে, য'ত ১৫টা ৪, ২টা ৬ অন্তৰ্ভুক্ত। আনফালে অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই উজ্জ্বল প্ৰদৰ্শন কৰি অৰ্ধশতক অৰ্জন কৰে। দিনটোৰ খেলৰ শেষলৈকে ৬৬ ৰান সংগ্ৰহ কৰি খেলি আহিছিল জাদেজাই। আনহাতে অক্ষৰ পেটেলেও সহজে খেলি ৫২ ৰান সংগ্ৰহ কৰিছিল। প্ৰথম ইনিংছখনত অষ্ট্ৰেলিয়াৰ বলিং বিশেষ একো নাছিল যদিও অফ স্পিনাৰ টড মাৰ্ফিয়ে আচৰিত ধৰণে বলিং কৰিছিল। এই টড মাৰ্ফিৰ অভিষেক মেচ। প্ৰথম ইনিংছত টড মাৰ্ফিয়ে ৩৩ ৰানৰ অভাৰত ৭৯ ৰানত ৫টা উইকেট দখল কৰে। আনহাতে নাথান লায়ন আৰু অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে এটাকৈ উইকেট দখল কৰে। তৃতীয় দিনা জাদেজা, অক্ষৰ পেটেল, ছামিয়ে মিলি ভাৰতৰ ৪০০ ৰান সংগ্ৰহ কৰাত সহায় কৰে। প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াৰ সমগ্ৰ দলটো কেৱল ৯১ ৰানতে অল আউট হয়। এইদৰে ভাৰতে ১ ইনিংছ আৰু ১৩২ ৰানত জয়লাভ কৰে।